সমানেই ডিউটি কৰিব লাগে যিখিনি চৰকাৰৰ ফালৰ পৰা ইয়াত গেট 4 আছে আমি সমানে ডিউটি কৰিব লাগে নাইট ডিউটি কৰিব লাগে সমানে তেওঁলোকৰ নিচিনাকৈ 6 ঘণ্টা ডিউটি কৰিব লাগে আমি সমানে ডিউটি কৰিম অথচ আমাৰ পইচাটো ইমানেই কম আমাৰ মানে নিজৰে দুখ লাগে প্ৰতিদিনে মানে আমাৰ 75 টকা 80 টকা হাজিৰা নপৰে মানে 8 ঘণ্টা ডিউটি কৰি পৰা 2005 চনতে সোমালে সি চলাই আছে ভাস্কৰ বৰা যদি নহয় ষ্ট'ৰ ৰুম বন্ধ হ'ব মেডিচিনত আমি 3টা কণ্টেক্সুৱেল 3টা ওলাই দিলে মেডিচিন বন্ধ হ'ব ফিমেল মেডিচিন বন্ধ হ'ব চাৰ্জিকেল বন্ধ হ'ব কাউণ্টাৰ বন্ধ হ'ব চবটো আমি কণ্টেক্সুৱেলে চলাই আছোঁ গতিকে আমাৰ ৰান্ধনি ঘৰৰ পৰা কমপ্লিট কণ্টেক্সুৱেল গতিকে আমাৰ ওপৰত কিবা এটা কৰক অন্ততঃ আমি প্ৰাপ্য এটা কিবা এটা দিয়ক প্ৰথমতে যিটো চৰকাৰে যে ক'ভিডত ডিউটি কৰাৰ কাৰণে যিখিনি ক'ভিডত ডিউটি কৰি আছে তেওঁলোকে গভৰ্ণমেণ্টে এখন অৰ্ডাৰ পঠাইছিলে ইয়ালৈ যে 16,000কৈ পে'মেণ্ট কৰিব লাগে 16 হয় গতিকে সেইটো এতিয়া কোনখিনি কৰিব সেইটো হাই লেভেলে জানিব মই সেইটো নাজানো তেওঁলোকে কৈছে যে আমি ইয়াত 10 বছৰ সেইটোতো কৰি আছে সেইটো আটাইতকৈ ডাঙৰ অভিযোগ কৰিছে কোনোবা মন্ত্ৰীৰ কোনোবা আত্মীয় বিয়াৰ কথা কৈছে সেইটো মোৰ লগত কিন্তু কোনো কাৰো লগত কথা হোৱা নাই মোৰ লগত আজিলৈকে কোনেও কাৰো লগত কথা হোৱা নাই আৰু মোক কোৱাও নাই কোনেও শেহতীয়াকৈ এপইণ্টমেণ্ট হৈছে নেকি ক'ভিডত মই এপইণ্টমেণ্ট কাকো দিয়া নাই কোনে দিছে যদি কোনোবাই দিছে নাজানো মই সেইটো লিখিত আকাৰত দিছে আপোনালোকে লিখিত আকাৰত সেই কৰ্মচাৰী তেওঁলোকৰ ডিমাণ্ডখিনি দিছে আৰু কি কৰিব এতিয়া সেইটো মই ওপৰলৈ পঠাই দিম আমাৰ এজন ডিৰেক্টৰ আছে DC আছে এতিয়া আজি তেওঁলোকে কাম কৰা নাই নেকি কৰি আছে তেওঁলোকেতো কাম কৰি আছে তাৰপিছতো এতিয়া তেওঁলোকে আজি দিনটোতে যে আহিলে কেনে আহিবলৈ আহিছে তেওঁলোকে যিটো মানে দুখ পাইছে কিবা এটা সেইটো কাৰণে আহিছে মোৰ ওচৰত এটা মানুহ চলিবলৈ 2,000-3,000 টকা হয়নি আপোনালোকে সেইটোতো আপুনিও জানে ময়ো জানো চবেই জানে পৃথিৱীৰ চব মানুহেই জানে গতিকে তাকে চাই সেইটো প্ৰত্যেকৰ মানুহৰ অনুভৱটো কৰিব লাগে কিন্তু আমাৰ চুপাৰভাইজাৰ হিচাপে মোৰ হাত বন্ধা মই একো কৰিব নোৱাৰোঁ